Hello guys, সকলকে নমস্কাৰ জনাইছো। আজি আহি আছো নলবাৰী একচুয়ালি মই কিয় আহিছো আপোনালোকে গম পায় আৰু মই এখন নাটিকা শিকাই আছিলো নতুন থিয়েটাৰ এখন বহনিমান থিয়েটাৰ তাৰ পিছত আকৌ তাতে আহিব লগিয়া হৈছে যেহেতু নাটিকা শিকাই কমপ্লিট হ'ল গতিকে আপোনালোকলৈ সেই নাটিকাৰ কেনেকৈ কি কৰিলো গোটেই অকমান ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াইছো যেহেতু ষ্টেজ ৰিহাৰ্সেল হোৱা নাই এতিয়ালৈকে ষ্টেজৰখিনি মই দিব নাই পৰা কিন্তু যিখিনি আমি গ্ৰাউণ্ডত কৰাইছো সেইখিনিকে আপোনালোকলৈ আগবঢ়াইছো এই ভিডিঅ'টোৰ জৰিয়তে আৰু আপোনালোকে চাই যাওক ভিডিঅ'টো কেনেকুৱা পায় কমেন্টছ কৰি জনাব আৰু খুব ধুনীয়া লাগিছে যেহেতু বহুত বছৰৰ পিছত মই নাটিকা শিকাইছো থিয়েটাৰ বহনিমান থিয়েটাৰ খুব ধুনীয়া নাটিকাখন আৰু তাৰ নাটিকাখনৰ গোটেই গানখিনি ভূপেন হাজৰিকাৰ ওপৰতে দেৱৰ ওপৰত লোৱা গৈছে প্ৰথম আছে অসম আৰু পহি তাৰ পৰা বৰগীত আছে জিকিৰ আছে তাৰ পিছত বড়ো মিচিং তাৰ পৰা কামৰূপীয়া গোৱালপৰীয়া গোটেইখিনি আছে খুব ধুনীয়াকৈ এখন নাটিকা প্ৰস্তুত কৰিছে তিলক বৈশ্যচাৰে খুব ধুনীয়াকৈ লিখিছে আৰু এয়া মই তাৰে ডান্সৰ অলপ ভিডিঅ'বোৰ আপোনালোকলৈ আগবঢ়াইছো যেহেতু গানখিনি দিব পৰা নাযায় যেহেতু কপিৰাইট লাগিব সেইকাৰণে মই মিউট কৰি পেলাই গানখিনি মই দিয়া নাই মই নিজে ভয়েস ডাবিং দি আপোনালোকলৈ আগবঢ়াইছো আৰু এয়া গমেই পাইছে এটো অকমান জিকিৰৰ ষ্টেপ আৰু সম্পূৰ্ণ ডান্সাৰ্ছখিনিও আহি পোৱা নাছিলে সেই নামৰ ভিডিঅ' কৰোতে সেইকাৰণে অলপ কম যেন দেখা গৈছে গতিকে আপোনালোকে ভাবিব গতিকে কিমান কম লছালি কিন্তু আহি আছে ডান্সাৰ্ছবোৰ আৰু সেই নামৰ লৰালৰিকৈ ভিডিঅ'খিনি কৰিছিলো যেহেতু মই আপলোড দিম বুলি ভাবিছিলো আৰু লেট হ'ল আপলোড দিয়া ইতিমধ্যে আমাৰ নাটিকা শিকাই কমপ্লিট হৈ গৈছে অথচ মই লেটকে হলেও আপোনালোকলৈ আগবঢ়াইছো আৰু ষ্টেজ ৰিহাৰ্সেলৰ যি আমি কৰিম ষ্টেজ ৰিহাৰ্সেলত যি হ'ব হেও এটা নতুনকৈ ভিডিঅ' আপোনালোকলৈ দিম বেলেগ এটা ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াম এটো অকল খালি গ্ৰাউণ্ডৰ ভিডিঅ'খিনি আপোনালোকলৈ আগবঢ়াইছো ডায়লগখিনিও আছে যেহেতু ডায়লগখিনি মই পোৱাগে নাছিলো গতিকে ডায়লগখিনি দিব পৰা নাই ডায়লগখিনি আমি ৰেকৰ্ডিং কৰি ল'বলগীয়া হৈছিলে এটা ট্ৰেকত বনাবলগীয়া হৈছিলে ডায়লগখিনি গতিকে অলপকৈ আপোনালোকক থুলমূল আভাস এটা দিছো নাটিকাখনৰ গানখিনি নুশুনিলে হয়তো বুজি নাপাব কিন্তু দেখিলে হয়তো ভালকে চালে গম পাব যে এটো কি কৰি আছে বড়ো এটা গান বড়ো আছে গান গতিকে বড়ো নৃত্য কৰি আছে এটো গতিকে একো কষ্টিম কৰা নাই গতিকে অলপ ভাল নেদেখিবও পাৰে যেহেতু কষ্টিম নকৰাকৈ বড়ো কষ্টিম পিন্ধাকৈ নাচিছে যেহেতু ৰিহাৰ্সেল টাইমৰ ভিডিঅ' আগবঢ়াইছো আপোনালোকলৈ আৰু ইয়াৰ লগতে মই আৰু এটা ভাল লগা কথা মই দুখন নাটকৰ তিনটা গান কৰিছো দুখন নাটকৰ মই নাটকৰ মাজত গান থাকে যে তিনটা গান মই কোৰিওগ্ৰাফি কৰিছো সেইকেইটাও মই আপোনালোকলৈ আগবঢ়াম নাটিকাৰ লগতে মানে নাটকৰো মই তিনটা গান কোৰিওগ্ৰাফি কৰিছো সেইটো এটা মোৰ ভাল লগা কথা আৰু সেইখন সুবিধা পাইছো সেইটো এটা মানে বিৰাট ডাঙৰ কথা আৰু একচুয়ালি মই নাটিকা কৰিছিলো কিন্তু থিয়েটাৰ নাটকৰ গান মই কৰা নাছিলো এবাৰ মই নাটকৰ গান কৰিছো তিনটা কেনেকুৱা হয় আপোনালোকে জনাব হেয়াও মই ভিডিঅ' আপোনালোকলৈ আগবঢ়াম ষ্টেজ ৰিহাৰ্সেলত নাটিকাৰ ভিডিঅ' আগবঢ়াম ষ্টেজৰ আৰু ইয়াও মই আগবঢ়াম খুব ধুনীয়া গানকিটা আৰু কৰিছো কেনেকৈ কি হয় নাজানো আপোনালোকে চালে ফিডবেকটো জনাব পাৰিব ধুনীয়াকৈ আৰু নাটিকাৰ মানে ষ্টুডেণ্টখিনি ইমানেই ভাল আৰু ইমান ধুনীয়াকৈ তেওঁলোকে পিক আপ কৰিছে এইটো এতিয়া মিচিং বিহু হৈ আছে আপোনালোকে গমেই পাইছে দেখি যে বিহু ষ্টেপেই দি আছো মিচিং অকমান আৰু সবৰে মানে অলপকৈ 1 মিনিট 1.5 মিনিটকৈ গানবোৰ লোৱা গৈছে যেহেতু 10টা গান আছে 10টা গানৰ সম্পূৰ্ণকৈ গান ল'ব পৰা নাযায় গতিকে অকণকৈ লোৱা হৈছে যেহেতু নাটিকাখন আমি 25 মিনিট বা আধা ঘণ্টাৰ ভিতৰত শেষ কৰিব লাগে নাটিকা এখন গতিকে সব গানে অলপকৈ লোৱা হৈছে আৰু মাজত ডায়লগো আছে মানে সূত্ৰধাৰে যেনেকৈ ডায়লগ কৈ যায় তেনেকুৱা ডায়লগ কিছুমান আছে সেইখিনি মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াম নাটিকাৰ খালি গানখিনি কিমান দূৰ দিব পাৰো নাজানো মানে কপিৰাইট লাগিলে অকণ দিগদাৰ হয় গতিকে কপিৰাইট লগাৰ কাৰণে গানবোৰ দিব পৰা নাযায় কিন্তু মই চেষ্টা কৰিম বাৰু দিবলৈ আৰু গানখিনি দিবলৈ মনো গৈছে যেহেতু আপোনালোকে বুজি পাব কি ষ্টেপ কৰাইছো এতিয়া এনেকৈ ভয়েস ডাবিং দিওতেও আপোনালোকে এইটো কিন্তু বাগানিয়া দেই দেখিছেনে বাগানিয়া ষ্টেপ কৰাই আছো বাগানিয়া গান এটাও আছে ঝুমুৰ
গতিকে এনেকৈ অলপকৈ আপোনালোকলৈ দিছোঁ ভিডিঅ'টো যিহেতু এতিয়ালৈকে আমি গ্ৰাউণ্ডতেই কৰি আছিলোঁ মই ভিডিঅ'টো কৰি থাকোঁতে যেতিয়া বনাইছিলোঁ তেতিয়া গ্ৰাউণ্ডৰে হৈ আছিলে প্ৰেক্টিছ গ্ৰাউণ্ডতে হৈ আছিলে আৰু ষ্টেজলৈ যোৱাই নাই এতিয়া আৰু লাহে লাহে ষ্টেজৰ ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম ধুনীয়াকৈ আৰু যিকেইটা নাটকৰ গান কৰিছোঁ সেইকেইটাও মই ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াম বহুত দিন ব্লগ দিব পৰা নাই যিহেতু ইয়াতে ব্যস্ত গান নাচতে ব্যস্ত হৈ আছোঁ গতিকে ব্লগ দিব পৰা নাই মেকআপৰ ভিডিঅ' দিব পৰা নাই খানাৰো ভিডিঅ' দিব পৰা নাই গতিকে এডিটিং কৰিবলৈ সময় নাপাওঁ দুবেলা ৰিহাৰ্চল কৰা গৈছে তাৰ মাজতে আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াওঁ সৰুকৈ এডিটিং এটা কৰি আৰু আপোনালোকে কেনেকুৱা পায় কমেণ্টছ কৰি জনাব যেহেতু গানখিনি শুনা নাই গানখিনি নুশুনাকৈ আপোনালোকে আইডিয়া কৰক কি গানত নাচি থকা গৈছে তেতিয়া আপোনালোকে কমেণ্টছ কৰি জনাব যে কোনটো কি গান গম পাইছে নাই জনাব এয়া গতিকে এনেকৈ খুব এনজয় কৰি শিকাইছোঁ আৰু বিৰাট ভাল লাগিছিলে যিহেতু সেইদিনা ল'ৰা ছোৱালীখিনি কৈছে মই সম্পূৰ্ণ ষ্টুডেণ্টখিনি নাছিলে গতিকে অলপ খালী দেখা গৈছে এয়া আৰু যেতিয়া কষ্টিউম হ'ব ষ্টেজত হ'ব লাইটত বিৰাট ধুনীয়া লাগিব তাৰো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম খালি মানে মোৰ এটাই চিন্তা যাতে কপিৰাইট নালাগক আৰু কপিৰাইট লাগিলে বৰ মানে মনটো বেয়া লাগিব যিহেতু ভিডিঅ'কেইটা আপোনালোকলৈ দিম বুলি ভাবিছোঁ গানসহ যদি গান দিওঁ কপিৰাইট লাগিব আকৌ মানে মোৰ পেজটোৰ কাৰণে দিগদাৰ হ'ব গতিকে সেইকাৰণে মই দিয়া নাই আৰু এনেকৈ আপোনালোকক বুজাই দিছোঁ আৰু কি গান এয়া এইটো গান আছিলে কামৰূপীয়া লোকগীত আছিলে খুব ধুনীয়া খোপা ভৰি পিন্ধা ফুলি সেই গানটো আছিলে তাৰপিছত আৰু এটা গান আছে গোৱালপৰীয়া চেঙেৰা বন্ধু তাৰপিছত একদম লাষ্টত যিটো গান আমি কৰিছোঁ সেইটো হৈছে ভূপেন হাজৰিকাদেৱে গোৱা আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান থিয়েটাৰখনৰ নামটো লৈ গানটো আছে যেতিয়া সেইটো গান দিছে সেইটো গান অকণ কৰিবলৈ টাফ হৈছে যিহেতু শব্দবোৰ বিৰাট জটিল শব্দ ডাঙৰ শব্দ গতিকে সেইবোৰ দেখাইছোঁ আৰু যিখিনি পাৰিছোঁ আপোনালোকে মানে ভুল হ'লে আঙুলিয়াই দিব শব্দবোৰৰ অৰ্থবোৰ যেহেতু বেছি পূৰা গানটোও ল'ব পৰা নাই অলপেই লৈছোঁ গতিকে আপোনালোকলৈ দেখাম বাৰু লাষ্টত যিটো গান হ'ব সেইটোৱেই আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান সেই গানটোৰে হেৰি হ'ব ভিডিঅ'টো চাবলৈ পাব আৰু খুব ধুনীয়া ল'ৰাখিনিও খুব ধুনীয়া নাচে ছোৱালীখিনিও খুব ধুনীয়া নাচে আৰু যিহেতু তেওঁলোক থিয়েটাৰত 4-5 বছৰ থকা গতিকে তেওঁলোকক শিকাবলৈ মানে খুব এটা জটিল হোৱা নাছিলে আৰু খুব ইজিকৈ ষ্টেপবোৰ ল'ব পাৰে আৰু ময়ো তেওঁলোকক ইজি ষ্টেপেই দিছোঁ বাৰু বেছি একো টান ষ্টেপ দিয়া নাই আৰু তেওঁলোকে কমফৰ্টেবলেই হৈছে ষ্টেপখিনি দিবলৈ ভালো পাইছে এনেকৈ আমি নাটিকাখন কমপ্লিট কৰিলোঁ গ্ৰাউণ্ডত আৰু ষ্টেজৰ যি ভিডিঅ' সেয়াও আপোনালোকলৈ আগবঢ়াম এয়া খালি মই আপোনালোকক গ্ৰাউণ্ডত যিখিনি আমি প্ৰেক্টিছ কৰিলোঁ যেনেকৈ কৰাইছোঁ মানে সেইখিনিকে আপোনালোকলৈ থুলমূলকৈ আগবঢ়াইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আৰু নাচবোৰৰ অংগী ভংগীতে আপোনালোকে কি বুজি পাইছে কোনটো গান ধৰিব পাৰিছে নে নাই সেইটোও মোক কমেণ্টছ কৰি জনাব আৰু আশীৰ্বাদ কৰিব যাতে নাটিকাখনৰ লগতে নাটকৰ গানকেইটাও খুব ধুনীয়াকৈ কৰিব পাৰোঁ যিহেতু কৈছে মই যে নাটকৰ গান এবাৰ প্ৰথম কৰিছোঁ মই থিয়েটাৰৰ নাটকৰ গান প্ৰথম কৰিছোঁ নাটিকা বাৰু কৰিছোঁ কিন্তু থিয়েটাৰৰ নাটকৰ গান এইবাৰ মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু খুব ধুনীয়া গান 3টা কৰিছোঁ এটা ড্ৰামা আৰু এটা ৰোমান্টিক আৰু দুটা ৰোমান্টিক এটা ড্ৰামা ছং বিৰাট ধুনীয়া গানকেইটা আপোনালোকক মই দিম আৰু আগতীয়াকৈ জনাই থৈছোঁ যে নাটকৰ গানো কৰিছোঁ এটা মই মানে এক্সাইটমেণ্ট আৰু খুব ধুনীয়াকৈ গতিকে নাটিকাখনটো ভাল মোৰ দৃষ্টিত ভালেই লাগিছে আপোনালোকেও কেনেকুৱা পায় সেইটো জনাব আৰু এয়া নাটিকাখনৰ ডাবিঙৰ সময়ত যিখিনি ডাইলগ আছিলে সেইখিনি ইয়াতে মানে গ্ৰাউণ্ডতে গোটেই ছেটআপ আনি ৰেকৰ্ডিং কৰা গৈছিলে উজ্জ্বল দাই ৰেকৰ্ডিং কৰি দিছিলে নাটিকাখনৰ ডাইলগখিনি আৰু ভূপেন দাই খুব ধুনীয়াকৈ ভূপেন দাৰ ভইচত ডাইলগখিনি লোৱা গৈছে আৰু তিলক ছাৰো আছিলে সেইদিনা গোটেইখিনি আমি ভইচ ডাবিংকেইটা সেইদিনা আমি কমপ্লিট কৰিছিলোঁ আৰু যিটো নাটিকাৰ আৰম্ভণিতে থাকে সুন্দৰে যে ফুলাৰ মন্ত্ৰ সুৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে সেইটো কৰি লোৱা গৈছিলে ৰেকৰ্ডিংটো যিহেতু ইয়াত ছিংগাৰ নাথাকে লাইভ নেগাই গোটেই ট্ৰেক এটা বনাই লোৱা গৈছে এয়া গোটেই ডাবিঙৰ সময়খিনিও আপোনালোকে দেখাইছোঁ এইটো ৰাতি বহুত দেৰিকৈ হৈছিলে 10-11 মানত ৰেকৰ্ডিংটো হৈছিলে ৰিহাৰ্চেল গ্ৰাউণ্ডতে হৈছিলে গতিকে আপোনালোকলৈ সেইখিনিও অলপ ভিডিঅ' আগবঢ়াই দিলোঁ গতিকে আপোনালোকে ইমান ধুনীয়াকৈ ইমান ধৈৰ্যৰে ইমান দীঘল ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ
আৰু ভিডিঅ' দি আছোঁ আপোনালোকে মৰম দিব আশীৰ্বাদ জনাব যাতে মই যিটো কামত আহিছোঁ সেইটো ধুনীয়াকৈ সফল সুচাৰুৰূপে কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ আৰু আগলৈও যাতে ভাল ভাল কাম কৰিব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব সদায় আৰু গানখিনি নিদিয়াৰ বাবে আপোনালোকে দুখ নধৰিব যিহেতু কপিৰাইট লাগে কাৰণে মই দিব পৰা নাই কিন্তু মই নেক্সট ভিডিঅ'ত ষ্টেজ ৰিহাৰ্চেলৰ ভিডিঅ'ত মই গানে সহ দিব চেষ্টা কৰিম কপিৰাইট লাগিলেও দিম আৰু যিহেতু ষ্টেজৰ গতিকে আশীৰ্বাদ কৰিব ধন্যবাদ